হাই ফ্ৰেণ্ডছ, ৱেলকাম টু মাই ইউটিউব চেনেল। আশা কৰোঁ আপোনালোক সকলো বহুত ভালে আছে। মোৰ অৱস্থা ভাল নহয়, জ্বৰ হৈছে। জ্বৰ, মূৰৰ বিষ আপোনাক কৈছোঁ। এইকেইদিন বৰষুণ দিয়াৰ পৰা দিছে নহয়, চকু তকু সোমাই মুখ চুখ জামুৰি গ'লগৈ। বতৰটো যে খাই পেলাইছে আৰু এতিয়া চুইটি চুই আছে। চুইটি গা ধোৱা আজি ব্লগটো ঘৰতে বনোৱা হ'ব আৰু ক'তো যোৱা যিহেতু বতৰ ডাৱৰীয়া নহয় আৰু মোৰ গাও বেয়া। আপোনালোকক দেখাই থাকিম মই আজি ঘৰত কি কৰোঁ কি নকৰোঁ সকলোবোৰ। আমাৰ চুইটিয়ে গা ধুবৰ কাৰণে পানী লৈ আহিছোঁ। ক'ত ধুবা? এইখিনিতে ধুবা নি? কোনখিনি ধুবা মা? এইখিনি এটা ধোৱা বা আহা। এই ধোৱা, এইখিনিতে ধুবা, এইখিনিতে ধোৱা। আমাৰ চুইটিয়ে কেনেকৈ গা ধুইছে দেখিছে? এইজনী চাওক, এইজনী টিকিলোজনী, এইজনী ক'ত সোমাই গা ধুইছে? অ চুইটি হৈয়ে গ'ল গা ধুই। এইকণ গা ধুবলৈকে একদম তত নাই, গাত গা ধুই হৈয়ে গ'ল। আমাৰ চুইটি গা ধুই হৈ গ'লে এইকণ গা ধুবলৈকে উৎপাত। এতিয়া মুচি দিব লাগিব হয় নাই? চুমু দিছে আৰু এটা চুমু দি দিয়া। অ' এইটো চুমু আৰু এটা দিবা নি? বৰ ভাল ছোৱালী আমাৰ চুইটি, আকৌ চুমু দিয়ে। নামটো কৈ দিয়া হ'ল। নোকোৱা, নালাগে দিয়া, পিছত ক'বা ন। এইজোপা অপৰাজিতা ফুলজোপা সদায় কুটলে তাই। ৰ'ব দেই, অপৰাজিতা ফুলজোপা ঐ ওপৰত উঠিছা? আমাৰ হোৱা কেলে নালাগে? নামা বাৰ মূৰা পা নামা, বাৰ মূৰা পা নামা, চুলি বেয়া হ'ব। এইখিনি এই নকৰা কাম কৰি থাকে, নকৰা একোটা কাম কৰি থাকে। পকাত পানী নেপেলাব বুলি দিছিলোঁ, গোটেই পকাতে পানী পেলালে। মোচা কামটো মোৰহে আৰু ন। আমাৰ চুইটি ভাল ছোৱালী নে বেয়া ছোৱালী? চুমতে দি দে। ভাল ছোৱালী দিলে। ভাল ছোৱালী, ভাল ছোৱালী অ' চুইটি। এইবোৰ ফুল কাৰ ভাগৰ কৈ দিয়া? এইবোৰ ফুল কাৰ ভাগৰ? মা তোমাৰ ভাগৰ হয় নাই? হয়। আমাৰ চুইটিয়ে চুমু দিলে গম পাব হয় সেইটো কথা। আকৌ কি হ'ল পাম? কি হ'ল নহয় নামা। গা ধুলা নহয়, আকৌ ধুবা যদি আহা। ইয়াত ধোৱা, বৰষুণত নহ'ব দেই, গা ধুব নহ'ব। তাক বৰষুণত গা ধুব লাগে। আঙুলিত দুখ পাইছোঁ চুইটি। এইজনী আমাৰ চুইটি, চুমু অকণ দি দিয়া। চুমু অকণ দে, চুমু। মুখে দিছে মুখে দিছে। কিমান যে অসুবিধা হৈছে দেখিছে ন, মাটি দি থোৱাৰ পৰা বৰ অসুবিধা। তাত না আগফালে ওলাব পাৰিছোঁ, ওলাব পাৰিলেও এনেকৈ পিছফালে একপাক ঘূৰি ওলাবলগীয়া হৈছে। আৰু সেইখিনিতে টেপটো কলগছৰ ওচৰতে টেপটো পৰিলে, পাইপ লগালেহে আকৌ ঘৰলৈ তাৰমানে পানী সোমাব পাৰি। কাৰণ এই মাটি দিয়াৰ কাৰণে গোটেই মাটিখিনি অকল ঘৰৰ ভিতৰলৈ আহিছে। কিমান মুচি লাভ নাই। আৰু এই বৰষুণ যাক দেখাৰ পিছতে আমাৰ চুইটি ক'ব নোৱাৰা হৈ যায় আৰু চিধাই লাগে গা ধুবলৈ। গা ধুব এতিয়া বোকাত যদি এইখিনি নমাই দিওঁ, এইখিনি বোকাতে ঘঁহি গোটেই গাবোৰ বাগৰি ধুৱে। ধুই পেলাই গোটেই বোকাগাল লগাই পেলাই আকৌ গা ধুৱাব লাগিব। গা ধুৱাই দিয়াটো ডাঙৰ কথা নহয়। তাই আকৌ অৱস্থাটো মানে তাইৰ ভাগৰ গা ধুৱাই থাকিলে ঠাণ্ডা সোমাই যাব নাই। আকৌ আহিলে দেই গা ধুবলৈ, তাই মনে মনে গা ধুই আছে চাব দেই। তাই মনে গা ধুলে, এয়া গা ধুলে, গা ধুই পেলাই চকু দি নিগুটি গা ধুয়ে থাকে। আৰু এই ফুল গছবোৰ তাই নিগুটি কুটলে। আৰু সেইটো চুইটি ভাগৰ ঘৰ দেই, এইটো চুইটি আমাৰ ঘৰ। সেইটো উঠা নমা চকী এখন দি দিব লাগে, উঠা নমা কৰিয়ে থাকে আৰু মন গ'লে ঘপককৈ উঠি গৈ ফুলবোৰ শেষ কৰি দিব। কালি নকওঁ না, আগতে মুচি লওঁ
জুই সেকি আছোঁহি ইমান ঠাণ্ডা লাগিছে ঐ এতিয়া মায়ে ৰুটি বনাই আছে চাহ খাবৰ বাবে শুকান ৰুটি প্ৰথম কাৰণে সেই তেল দিয়া ৰুটি নোখোৱাই মোক শুকান ৰুটি সেইকাৰণে চবৰ কাৰণে জুই সেকি আছোঁ এতিয়া আমাৰ মাক কৈছে মই তেল দিয়া ৰুটি কেলে নোখোৱা চৰ্দি হ'ব কাৰণে তেল ক'ব নোৱাৰিবি সেইটো ফিকাৰ পাইছেগৈ হেনো শকতৰ গুণে সেইকাৰণে মোক তেল দিয়া ৰুটি নোখোৱাই এনেকৈ খাব নিদিয়ে কেতিয়াবা খাওঁ কিমান এইবোৰ বাচি থাকিবলৈ আছে ন শকত হ'লে সমাও দে শকত হ'লেও টেনশ্যন ক্ষীণ মানুহবোৰকে বেষ্ট আৰু যি মন যায় তাকে খাব পাৰে শকত মানুহবোৰৰ কাৰণেহে আৰু অকণমান খালেই শকত হৈ যায় ইমান ভাল লাগিছে যিহেতু চাহ খাওঁ ৰুটি শুকান ৰুটি খাই মন বৰ এটা ভাল হ'ব লাল চাহ শুকান ৰুটি খাই ফুলজোপা ইমান ধুনীয়াকৈ ফুলিছে আবেলি ফুলজোপা দেখিছেনে ইটাই ৰং কিউট 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 বাহ ফুল আৰু ইয়াত মন কৰিছেনে অকণমানি গোলাপৰ ডাল এটা আছে যিটো ফুলি গ'ল দেখিছেনে নাজানো এইটো ভালকৈ দেখাইছোঁ ৰ'ব ফুলপাহ গোলাপৰ ডালটো বুলি কৈছিলোঁ এইটো গোলাপৰ ডাল ফুলিলে এবাৰ মোক টেঙা লাগে সেই তেল লাগে বিলাহীৰ লগত খাব ভাত পানী খাই বৈ হ'ল তাৰপিছত বৰষুণটো অকণমান এৰিলত তাৰপিছত চোতালত মাটি পেলাইছে তাৰপিছত চুইটিয়ে একদম ইমান ধুনীয়াকৈ চাইছিলে মই বোলো তাইক বোলো উলিয়াই লৈ যাওঁ দেখাওঁচোন টেঙাখন দেখি তাই কেনেকুৱা নকৰে তাই যে ইমান ধুনীয়াকৈ চাইছে নহয় চব চাই আছে বাই দে মাটি পেলোৱা চাইছে এয়া মাটি পেলোৱা চাইছা নেকি মাজনী অঁ চোৱা 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 আৰু সেই ৰ'দ অকণমান দিছে সেইকাৰণে মই বোলো আগফালে অকণমান ওলাই বহোঁ আমাৰ বাইদেউ ইমান ধুনীয়াকৈ ট্ৰেক্টৰ চাইছে মই ভাবিছিলোঁ ভয় খাব বুলি শুমগৈ আৰু একদম থাকিব পৰা নাই একদম ইমান গাটো বেয়া লাগিছে নহয় দেখিছে নহয় স্কাৰ্ফ লৈছোঁ এইটো চুৱেটাৰটো পিন্ধিছোঁ একদম থাকিবই পৰা নাই মানে গা বেয়া কৰিছে মোৰ ভাগৰ আজি ভিডিঅ'টো এইখিনিতে শেষ কৰিলোঁ আপোনালোকে চাই কেনেকুৱা পালে জনাবলৈ নাপাহৰিব লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব